guys, কি খবৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম টু মাই ইউটিউব চেনেল। সো গাইজ আজি পূজাৰ ফাৰ্ষ্ট দিনা, কাইলৈ হ'ল বিশ্বকৰ্মা পূজা। তো আজি হৈ যাব আমাৰ দোকান চাফাই। সো আজি মই চাউকৰ বুলি আহিছোঁ আৰু আমাৰ এইটো ৰাস্তা ওলাই লৈছোঁ মই। এতিয়া যাম দোকান, তাতে চাফা কৰি আপোনালোকক দেখাই আছোঁ। চাওক, কালি ৰং চং কৰিছোঁ, তো ৰুমটোৰ অৱস্থা চাওক। তো কালি ৰং চং কৰা হৈ গৈছে, তো আজি ভিডিঅ'টো হৈ যাব কি হয় চাফাই। তো এতিয়া আৰু এটা তাৰ লগতে আৰু কিবা কিবিও আছে আজি দিনটোৰ, তো চাই থাকক। আৰু যিসকল নতুন হয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। তো আমি এতিয়া লাগি যাওঁ চাফাই কৰিবলৈ। তো মই যাওঁ বজাৰ কৰিব কিবা কিবি আনিবলৈ। তো আজি কিবা কিবি হ'ব আৰু মই ইয়াত গৈ আছোঁ। মোৰ মানে এইটো শ্বৰ্টকাট ৰাস্তা, ইফালে আমাৰ ভিতৰে ভিতৰে হৈ যায় আৰু চাওক এনেকৈ ঘৰে ঘৰে চব্জি দোকানো আহি থাকে। অ' খুৰা, কি আনিছে? পানীলাও কেনেকৈ? আৰু এয়া আমাৰ ঘৰতে হৈছে, আমি বিক্ৰী কৰিব পাৰিম দেখোন। আমাৰ মায়ে সেইদিনাখন খাইছে, আনিলেতো আমিও খাব। তাতে পালো আমাৰ পেহীৰ ঘৰ, তো পেহীহঁতৰ ঘৰত সোমালো। পেহী কি কৰি আছে? আমাৰ ময়ূৰ নাই ন, ময়ূৰ নাই, ক'ত বা গ'ল? এইটো দেখোন লুকাই আছে, লুকাই আছে। তো পেহী কি কৰি আছা? আছে আকৌ মই আহি পাই গ'লো দোকান। পিঁয়াজ দিয়কচোন আৰু তেল দিব। আদা আছে ন? আদাও দিয়ক। বস্তুবিলাক লৈ লওঁ আৰু এয়া পিঁয়াজ ভৰাই আছে খুৰীয়ে। এইখিনি বস্তু ল'লোঁ, এইখিনিতে 140 টকা হৈ গ'ল। ইমানেই বস্তুৰ দাম বাঢ়িছে। খাই গ'লোঁ তালি টোপোলা লৈ পিনে আৰু মাক বস্তুখিনি দি দিছোঁ। এতিয়া বনাব মায়ে মজাছে আৰু মই এতিয়া লাগি যাম দোকান চাফা কৰি। তো মায়ে কি কৰে তো চাওঁ আহকচোন। এয়া হৈ গ'ল মাংস, আজি বনাম মাংস। আৰু এয়া লৈ আহিছিলোঁ যে পিঁয়াজ চিয়াজ কিবা কিবি প্ৰয়োজন কৰি আহিছে আৰু বলক মই এতিয়া হেৰি কৰিম, তাৰপাছত লাগি যাম আৰু। নাই নালাগে সেয়া। চাওক অলমষ্ট হৈ গৈছে আৰু বহুতখিনি চাফা চাফা কৰি লৈছোঁ। এইবিলাক চব চাফা কৰি দিছোঁ আৰু এতিয়া চেট কৰিব লাগিব, আকৌ মুচিব লাগিব। তো এইখিনি কৰি আছোঁ, চাই থাকক। মই মানে কৰিও আছোঁ, লগতে ভিডিঅ' কৰি আছোঁ। জাবৰ চাব কিমান জাবৰ ওলাই দিছোঁ, এইবিলাক মানে বহুত আবৰা জাবৰা হৈ গৈছে, এইবিলাক পেলাব লাগিব। তো এয়া আমাৰ গীতিকা বনিয়া একাডেমি। ও বেলেগ দেখোন, পূজা 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 বুলি যদি কাৰোবাক লাগে পেইণ্টাৰ হিচাপে ডিছকাউণ্ট চলি আছে। মোক আৰু অজয় অকণমান চাফা হ'ল বাৰু, মানে চাফা কৰি ভাগৰ লাগি গৈছে, অকণমান বহিয়ে লৈছোঁ আৰু। তো এয়া চাওকচোন কিমান চাফা কৰিব বাকী আছে। এতিয়া গা চা ধুই আহিলোঁ আৰু এতিয়া মই বনাম পোলাও আৰু পনীৰ। চ' পনীৰটো ফাৰ্ষ্ট অফ অল ভাজি লৈছোঁ আৰু এয়া হৈ গ'ল। আৰু এয়া মায়ে পনীৰ ৰেডি কৰিছে, চিকেন হৈ গ'ল, এয়া খিচমিচ আৰু এইবিলাক মছলা পেকেট চেকেট। এতিয়া মানে পনীৰ আয়োজন হ'ব আৰু মাংস চিকেন। চাইছে কালাৰটো বহুত টেষ্টি, আৰু মই টেষ্ট কৰি ক'ম বাৰু কেনেকুৱা হৈছে। পনীৰৰ যোগাৰ আৰু ইয়াতে এতিয়া কুকাৰত বনাম। ইয়াতে চাউল পৰিমাণ দি অলপমান দি দিছোঁ ৰিফাইন অলপ দি দিছোঁ আৰু তাৰপিছত এয়া হৈ গ'ল ঘিউ, পৰিমাণ যিমান পৰিমাণ হয় সিমান হিচাপত ঘিউ। কি কয় তেজপাত দি দিছোঁ, তেজপাত দি এয়া হৈ গ'ল নহৰু অলপমান, তাৰপাছত পিঁয়াজ। এইটো আপুনি ধুনীয়াকৈ মিক্স হালকাকৈ কালাৰ এটা
চাউলৰ পৰিমাণে হালধি মোৰ চাউল পৰিমাণত বহাই দিছোঁ হালধি অলপ তাৰপিছত মিক্স কৰোঁ কাজু কিচমিচ কি দিয়ে দি দিব তেলতে দি দিলে মানে বস্তুটো ভাল হয় তেলতে দিয়ে তেতিয়া কিচমিচটো অলপমান ডাঙৰ ডাঙৰ হৈ যায় ফ্লেভাৰ আছে এতিয়া আপোনাৰ চাউল দি দিব জহা চাউল দিয়ে নে জিৰা ৰাইচ দিয়ে এইটো আপোনাৰ কথা এইটো দি দিব তো এইখিনি পুৰা ধুনীয়াকৈ ভাজি দিব চাউলখিনি পুৰা মিক্স কৰি ল'ব তাৰপিছত মই দিম নিমখ যিমানখিনি চাউলৰ পৰিমাণত দিব আৰু চেনিটো আপোনাৰ হিচাপ পৰিমাণে ইলাচি পুৰা ধুনীয়াকৈ মিহি কৰি লৈছোঁ মিহিকৈ দিলে বস্তুটো মানে খাওঁতে নালাগে নহ'লে আপোনাৰ বহুত এয়া মই পানী দি দিলোঁ আৰু লং ইলাচিও দি দিছোঁ পানীটো আপোনাৰ চাউলৰ পৰিমাণত দিব কিমানখিনি লাগে 2 আঙুল ওপৰত দিব লাগে আৰু মই জানাত ৰেডি হৈ গ'ল আৰু বহুত ধুনীয়া স্মেল আহিছে খাই টেষ্ট কৰি কম মই ৰেডি হৈ গ'লো আজি আমাৰ চাৰ্টিফিকেট ডে আছে কালি এক্সাম হ'ল চ' আজি চাৰ্টিফিকেট দিয়া হ'ব তো মই চাৰ্টিফিকেট দিছোঁ আজিৰ পৰা মানে চাৰ্টিফাইড হৈ গ'ল ৰাগিনী চ' এতিয়াৰ পৰা তাই মেকআপ আৰ্টিষ্ট হৈছে চ' এতিয়া কণ্টেক্ট কৰিব পাৰে আৰু बाय बहुत धुनिया मेकअप करिसे काली तो आपन तो चाइसे आपको कैसा लगा अच्छा लगा मुझे तो आज का दिन भी हमारे लिए बहुत 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 हैप्पीनेस है क्योंकि आज के बाद ये सर्टिफाइड हो गया है तो हम अभी पार्टी करेंगे और कुछ रील्स बनाएंगे तो देखते रहिए पनीर কৈছিলোঁ যে এইটো হ'ল গ'ল পনীৰ আৰু এইটো হৈ গ'ল পোলাও চিকেন নাখায় সো সেইকাৰণে পনীৰ বনালোঁ वीडियो कर रही है यहाँ सो गाइस मैं खाবলৈ লৈছোঁ धुनिया और सबसे मैं ये लेग पीस तो बहुत ভাল পাওঁ মোৰ একাডেমি আৰু আমাৰ ঘৰৰ ওচৰৰে হয় আমি সৰুৰ পৰা একেলগে খেলা আৰু মোৰ বন্ধুৱে হয় মোতছে সৰু হয় কিন্তু মানে বন্ধুৰ নিচিনাকৈ থাকোঁ তো মোক পাৰ্টিৰ কথা কৈ থাকে যিহেতুকে তো মোৰ বাৰ্থডেটো মানে তেনেকৈ ছাৰপ্ৰাইজ আছিলে যাব নোৱাৰিলে তো সেই হিচাপত চব মিলাই পিনে ইহঁত দুটাকো অকণমান কিবা কিবি খুৱাই দিলোঁ আৰু যিমানখিনি পাৰিছোঁ আৰু তো এয়া খোৱাত ব্যস্ত দুইটা ৰাজেশ খোৱাত ভাল নহয় ইমান খোৱাত একদম বেয়া আৰু আমাৰ কিন্তু খোৱাত ঠিক আছে এয়া চাওক ইহঁতিয়ে কৈছে কলপাতত খাম কিন্তু দেই তেতিয়া বেছিকৈ খাব পাৰিম কিন্তু এতিয়া খাব পৰা নাই কিন্তু খোৱাত ঠিক আছে এই ৰাজেশৰ কাম নাই ইমান কলপাতত খাই দে তই দিয়া कौन है ये लोग कहां से आते हैं खत्म এয়া হৈ গ'ল পিঁয়াজি চপ মানে গৰম মুখখন পুৰিছে তো ভিডিঅ'টো কেনেকুৱা লাগিলে আজিৰ দিনটো তো কাইলৈ বিশ্বকৰ্মা পূজা তো কালিৰ আৰু এটা ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আজি মানে
চাফাই হ'ল আৰু ইয়াতেও অলপমান খোৱা বোৱা পাৰ্টি চাৰ্টি কৰিলোঁ আৰু তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আৰু শেষলৈকে চাই থকাৰ বাবে থেংক ইউ আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো বহুত টেষ্টি হয় তো ভিডিঅ'বোৰ কেনেকুৱা লাগে মোৰ চাই আৰু জনাব মৰম দিব তো আজিৰ কাৰণে ইমানেই বাই বাই